কেনেকুৱা লাগিছে দেখা হেল্ল' মোৰ মৰমৰ সকলো বন্ধু বান্ধৱীকে লক্ষ্মী ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালেই বৰ্তমান। মই আজি বনাব লৈছোঁ লালমোহন। তাৰ বাবে লগা সামগ্ৰী হৈছে গাখীৰৰ পাউডাৰ, ময়দা, চুজি, চেনি, ইলাচি, ৰিফাইন তেল, ঘিউ আৰু এটা কণী থাকিব। মই প্ৰথমে গাখীৰৰ পাউডাৰখিনি পানীত ভালকৈ মিক্স কৰি ল'লোঁ। তাৰ ওপৰত 1 চামুচ ঘিউ দি দিছোঁ আৰু গাখীৰৰ পাউডাৰখিনি যেতিয়া মিলি উতলি আহিলে তাৰ পাছত মই চুজিখিনি দি দিছোঁ আৰু চুজিখিনি মই লৰাই আছোঁ যেতিয়ালৈকে টান হৈ নাযায়। আৰু যেতিয়া টান হৈ গ'ল মই এখন কাঁহীত উলিয়াই ল'লোঁ আৰু তাৰ ওপৰত মই গাখীৰৰ পাউডাৰ আৰু 1 চামুচ মই দি দিছোঁ। লগতে মই ময়দা 1 চামুচ দিছোঁ কিয়নো ফাটি যাতে নাযায় আটিল মাৰিবলৈ। আৰু ইয়াৰ লগতে মই চেনি 1 চামুচ দিম। আৰু মই এখন হাতে মোবাইলটো ধৰি থকা বাবে মই দিব বহুত দিগদাৰ হৈছে বাবে কাঁহীখনৰ পৰা উঠাই ল'লোঁ। অলপ চেনি পৰি গৈছে, সেইখিনি মিলাই 1 চামুচ হৈ গৈছে। আৰু মই এতিয়া গৰমে গৰমে ভালকৈ মুঠিয়াব ল'ম, আটাৰ দৰে লাডু বনাব ল'ম। আৰু ইয়াৰ ওপৰত এটা লং ইলাচি মই খুন্দি থৈছিলোঁ দি দিছোঁ। আৰু কণীৰ মই ওপৰৰ বগা যিখিনি অংশ সেইখিনি মই অলপ ভাঙি উলিয়াই ল'লোঁ প্লেটত। আৰু হালধীয়া যিখিনি অংশ সেইখিনি মই ভালকৈ ফেটি লৈছোঁ ভিতৰতে। আৰু মই যিখিনি আটাৰ দৰে মাৰি থৈছিলোঁ চুজিখিনি তাৰ ওপৰত মই দি ভালকৈ মই মঠি ল'ম। যিমানেই আপোনালোকে আটা মৰাৰ দৰে এনেকৈ মঠিব সিমানেই কোমল হ'ব আৰু ভাল হ'ব। আৰু মই ভালকৈ কণী কুহুমটো দি মই ভালকৈ এনেকৈ মিলাই ল'লোঁ। ইয়াত দেখিছেনে ইমান কোমল হৈ গ'ল। আৰু লগতে মই চেনি চিৰাপ অলপ বনাই ল'লোঁ। আৰু মই এতিয়া লালমোহনৰ আকাৰত এনেদৰে মই বনাই গোটেইখিনি সাজি লৈছোঁ। দেখিছে মই গোটেইখিনি বনাই হৈ গ'ল। এতিয়া মই ৰিফাইন তেলত অলপমান গৰম কৰি, বেছি গৰম নকৰিব, উতল আহিলে কাৰণ ৰঙা হৈ যাব, সেইকাৰণে অলপ গৰম কৰি আৰু গেছটো ল' কৰি ৰাখিব। আৰু যিখিনি লালমোহন টাইপ বনাই থৈছিলে সেইখিনি দি দিব আৰু লৰাই নাথাকিব কৰচলি দি, এনেকৈ কেৰাহীটোত ধৰি পেলাই কেৰাহীটো এইদৰে লৰাই দিব। তেতিয়া তলত লাগি গ'লে ওপৰত ওলাই আহিব আৰু এনেদৰে উপঙি যাবগৈ। যেতিয়া টান হৈ যাব আপোনালোকে তেতিয়া কৰচলি ব্যৱহাৰ কৰিব পাৰে। ইয়াত দেখিছে নহয় লালমোহনৰ আকাৰত হৈ গ'ল। আৰু যিখিনি থাকিলে সেইখিনিও মই আকৌ এনেদৰেই মই অলপ গৰম তেলত দি এইদৰে মই লৰাই থাকিলোঁ। আৰু যেতিয়া চেনি পানীখিনিও মই এটা চৰিয়াত থৈ দিলোঁ আৰু লালমোহনখিনি মই চেনি পানীত দি দিলোঁ। ইয়াত দেখিছে ন চেনি পানী দি দিয়া মই দুবাৰ ভাজিছোঁ, এবাৰ বেছি অলপ ৰঙা কৰিছোঁ আৰু এবাৰ অকণমান কমকৈ ৰঙা কৰি ভাজিছিলোঁ। আৰু এতিয়া মই মাইনা দুজনীৰ ওচৰত লৈ আহিছোঁ, মাইনা দুজনীক খাবলৈ দিছোঁ। আপোনালোকে বনাই খাব, বহুত সহজতে বহুত কম সময়তে হয়। ভাল লাগিব, সোৱাদ আছে। কেনেকুৱা লাগিছে দেখা এতিয়া মোৰ মাইনাক খাব দিছোঁ। দোকানৰ নিচিনা লাগিছে না হয় নেকি? আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি বহুত আশা ৰাখিলোঁ। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।